হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে UK Prince58 চেনেলৰ ভিডিঅ' চ' গাইজ আজি মানে যাব ওলাইছে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট মানে প্লে অভাৰ বনাইছে তো তাতে গৈ আছোঁ কোনোবা যদি ল'ৰা ছোৱালী চাইছে ভিডিঅ'টো তেতিয়াহ'লে শেষলৈ চাই থকা আপোনালোকৰ কাৰণে বহুত ভাল হ'ব তো তাতে গৈ আছোঁ মানে বহুত দিন হৈ গ'ল যোৱা নাই ফুৰিবৰ কাৰণে আৰু ভিডিঅ' চিডিঅ' দিব পৰা নাই তো ভাবিলোঁ আৰু তাত গৈ অলপ ফুৰি চাই আহোঁ আৰু আমিও আৰু আপোনালোককো লগত দেখাই তো ভিডিঅ'টো অকণমান স্কিপ নকৰিব শেষলৈ চাই থাকক আৰু লগত গৈছে মোৰ লগত এইটো ব্লগত কেতিয়াবা ওলাই থাকে বাৰু গাইছ আৰু এইফালে স্কুটিটো লৈ গৈছোঁ মোৰ বাছান্তি তো তাত গৈ লগ পাইছোঁ মানে ৰাইড কৰিম আৰু স্কুটি লৈ গৈছোঁ আৰু ইভিনিং টাইমত মানে ফুৰিব যোৱা ফিল্ডটোৱে বেলেগ হয় নাই গাইছ সেইটো কাৰণে মানে ওলাই গৈছোঁ তো ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈ চাই থাকক গাইছ চ' গাইজ ব্লগ আমিও ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আৰু গৈ থাকোঁ আৰু আপোনালোকে চাই থাকক আপোনালোকে দেখাই গৈ আছোঁ আমি মানে বালিজান ৰোড হৈ এতিয়া যাম গাইজ আমাৰ গাঁৱৰ ওচৰে পাঁজৰে থকা গাঁওখনৰ অলপ মানে পৰিৱেশখিনি দেখাই গৈ থাকিম আপোনালোকে অকণমান স্কিপ নকৰাকৈ চাই থাকক এতিয়া আমি বালিজান ৰোড হৈ গৈ আছোঁ ভইচ ৰেকৰ্ডৰ মানে অলপ প্ৰব্লেম আহি আছে গাইজ চৰি আপোনালোকে বেয়া নাপাব এইবোৰ ইগন'ৰ কৰিবা কাৰণ আগফালৰ পৰা যিহেতু বতাহ মাৰি আছে সেইটো কাৰণে মানে ভইচ ৰেকৰ্ডটো অলপ প্ৰব্লেম দি আছে গাইজ আমিও আহি এতিয়া মানে বালিজান চাৰিআলি আহি পালোঁ গাইছ আৰু এইটো ৰাস্তাত মানে চিধা গ'লে মানে আঠখেলীয়া নামঘৰ যাব পাৰি আপোনালোকে আঠখেলীয়া নামঘৰৰ ব্লগ এটা পাব অতি সোনকালে যদি কোনোবা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আঠখেলীয়া নামঘৰৰ ব্লগ চাবৰ কাৰণে আৰু এতিয়া এইটো ৰাস্তাত আমি গৈ থাকিম চিধা আৰু দেখাই গৈ আছোঁ চাই থাকক গাইছ ইভিনিং টাইমত মানে ফুৰিব যোৱা ফিলিংছটোৱে বেলেগ হয় নাই গাইছ আপোনালোকে কোনে ইভিনিং টাইমত ফুৰিব গৈ মানে ভাল পায় কমেণ্ট কৰি জনাবচোন মানে মিহি বতাহ এটা মাৰি থাকে গাঁতত মানে পৰিলে বতাহটো কিবা এটা ভাল লাগে হয় নাই গাইছ তো চাই থকা আৰু দেখাই আছোঁ এই দলংখনত মানে গাইজ প্ৰায় 20-22 বছৰৰ আগত মানে ঘটনা এটা ঘটিছিল কৈ আছোঁ আপোনালোকক শুনক চ' সেই গাইজ আমি ফাইনেলি এতিয়া আহি পালোঁ শিঙিজান মানে দলং এখনত আছোঁ মানে দলংটো মানে আগতে কাঠৰ আছিলে মই গম নাপাওঁ আগৰ দিনৰ কথা এইটো খালি শুনিছোঁ কৈ থাকে মানুহে তো আমাৰ অসমৰ মানে কংগ্ৰেছ চৰকাৰ কংগ্ৰেছ নহয় এতিয়া বিজেপি চৰকাৰত হ'ল অজন্তা বাইদেউ যিহেতু আপোনালোকে চবে চিনি পায় আৰু অজন্তা বাইদেউ তেওঁৰ মানে হাজবেণ্ড এইটো দলঙতে শিঙিজান দলঙতে মানে মৃত্যু হৈছিল কেনেকুৱা হৈছিল কি কথা নাজানো আৰু নাম চাম নাজানো মানে এইটো প্ৰায় 20-22 বছৰৰ আগৰ কথা মই তেতিয়া বহুত সৰু আছিলোঁ চাগে এইকেইটা গম নাপাওঁ খালি শুনিছোঁ এই অজন্তা বাইদেউৰ হাজবেণ্ড তেখেতে এইটো দলঙতে তেওঁৰ মৃত্যু হৈছিল আৰু কাঠৰ আছিলে দলংটো গুলিয়াই মাৰিছিল সেইটো কাৰণে মই ইমান ভালকৈ নাজানো যিমানখিনি পাৰোঁ কৈ দিছোঁ চ' আহিছোঁ যেতিয়া আৰু দলংটো এতিয়া পকাৰ হ'ল তো আপোনালোকক চিনেমেটিক শ্বট এটা দেখাই দিছোঁ দলংটো তো চাই লওক চ' গাইছ ইয়াত মানে আৰু দেখাবলগীয়া একো নাই আৰু দেখা নাথাকোঁ ইয়াত এতিয়া আমি গৈ আছোঁ ফৰকাটিং ব্ৰিজ মানে যিহেতু নতুনকৈ বনাইছে নতুন নহয় মানে এতিয়া 1 বছৰমান হৈ গ'ল প্ৰায় আৰু তো তাত গৈ আছোঁ আৰু ব্ৰিজত গৈ আপোনালোকক লগ পাইছোঁ তো চাই থাকক গাইছ ভিডিঅ'টো
আমিও আহি এতিয়া গাইছ মানে ফৰকাটিং আহি পালোঁ। এতিয়া স্কুল কলেজ ছুটি দিছে, সেইটো কাৰণে মানে অলপ ভিৰ হৈ আছে। ফৰকাটিং তিনিআলি আহি পালোঁ। এতিয়া মানে বহুত ভিৰ হৈ আছে গাইছ ইয়াত গাড়ী মানে। এতিয়া গাইছ আহি মানে আমি ফৰকাটিং তিনিআলি আহি পালোঁ। এতিয়া এইটো চাইডে সোমাই যাম আৰু অলপ আগত ব্ৰিজটোৱে আছে, তো চাই থক গাইছ। ৱেলকাম টু ফৰকাটিং ফ্লাইঅভাৰ গাইজ। ফাইনেলি আহি পালোঁ এতিয়া আমি ব্ৰিজ, আৰু ব্ৰিজৰ ওপৰত আছোঁ এতিয়া বৰ্তমান, আৰু আমি ব্ৰিজৰ ওপৰত গৈ আছোঁ। কি আল্টিমেট লাগিছে মানে, আল্টিমেট ভিউ। ওপৰত গৈ আপোনালোকক দেখাইছোঁ ইয়াৰ ভিউটো গাইজ, চাই থাকক। চ' গাইজ ফাইনেলি আমিও আহি পালোঁ এতিয়া ব্ৰিজ, আৰু ইয়াত মানে বহুত মানুহ এই ব্ৰিজটোৰ কাৰণে আহে আৰু বহুত মানুহ চাব আহে। আৰু এই ব্ৰিজটো মানে এতিয়ালৈকে 1 বছৰ হোৱা নাই, আৰু যোৱাবাৰ ফেব্ৰুৱাৰী 5 তাৰিখে অ'পেনিং হৈছিলে, মামা আহিছিলে ফিটা কাটিবলৈ। চ' গাইজ মই আহিব নোৱাৰোঁ, তেতিয়া মানে মোৰ ইউটিউব চেনেল নাছিলে, ভিডিঅ' দিব নোৱাৰিলোঁ, সেইটো কাৰণে বেয়া নাপাবা আৰু গাইজ। তো এইবাৰ আহি আৰু ভিডিঅ' দিছোঁ। বহুত মানুহে ইয়াত আহি ভিডিঅ' চিডিঅ' বনাইছে গাইজ, তো ময়ো আহিছোঁ ইয়াত। যিহেতু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, আৰু 4 কিলোমিটাৰ মানে দূৰত, আৰু তো যিমানখিনি দেখাবলগীয়া আছে দেখাই আছোঁ, তো চাই থাকক গাইজ। বেক চাইডে গাড়ী গৈ আছে গাইজ, সেইকাৰণে মানে বেকগ্ৰাউণ্ড চাউণ্ড আহি গৈছে, চ' এইকেইটা মানে ইগন'ৰ কৰা গাইজ। চ' গাইজ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত মানে এইটোৱে ফাৰ্ষ্ট ফ্লাইঅভাৰ বনাইছে, আৰু নাই মানে। চ' বহুত ভাল লাগিছে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টটো এতিয়া মানে অলপ পৰিৱৰ্তন হৈ গৈছে। চ' আৰু ইয়াত মানে বহুত ধুনীয়া ধুনীয়া পেইণ্টিং কৰা আছে। এবাৰ মই দেখাই দিছোঁ আমাৰ অসমীয়া সংস্কৃতি। এইফালে অসমীয়া গামোচা বনাই থোৱা আছে, দেখাই দিছোঁ। কি বহুত মানে পেইণ্টিং কৰা আছে, দেখাই দিছোঁ, চাই থাকক। এইপিনে আমাৰ অসমীয়া সংস্কৃতিৰ সন্মানীয় গামোচা আঁকি থোৱা আছে, আৰু স্বাগতম বুলি লিখি থোৱা আছে। এই ব্ৰিজটো মানে গোটেইটো আৰ্ট কৰিছে শিল্পাজ্যোতি আৰ্ট ষ্টুডিঅ' নামৰ মানুহজনে মানে ব্ৰিজটো গোটেই মানে আৰ্ট কৰিছে, তেখেতেই আৰ্ট কৰিছিল। তো ওপৰত মানে আৰু ধুনীয়া ধুনীয়া আৰ্ট কৰা আছে, তো ওপৰত গৈ আপোনালোকক গোটেই দেখাইছোঁ, তো চাই থাকক গাইজ। আৰু মানে গোলাঘাট ডিষ্ট্ৰিক্টত যিমানখিনি চাবলগীয়া জেগা আছে গাইজ, তো চব মানে ইয়াত আৰ্ট কৰি দেখুৱাই দিছে। তো যেনেকৈ মন্দিৰ হওক আৰু কাজিৰঙা চব মানে ইয়াত আৰ্ট কৰি দেখাই দিছে, তো আপোনালোককো দেখাইছোঁ, চাই থাকক। এইটো হৈছে দেওপানী মন্দিৰ, ডাঙৰ গছজোপা আছে, তাত বহুত মানুহে ফিটা বান্ধে, সেইটোৱে হৈছে গছজোপা। আৰু এইফালে হৈছে আমাৰ আঠখেলীয়া নামঘৰ গাইজ। আপোনালোকেতো গম পায়েই, আৰু আঠখেলীয়া নামঘৰ কোনে কোনে গৈছে কমেণ্ট কৰি জনাব গাইজ। আৰু এইটো হৈছে আমাৰ নেঘেৰিটিং মন্দিৰ, দেৰগাঁৱত আছে। যোৱা নাই বাৰু এতিয়ালৈকে, যাম কেতিয়াবা। কোনে কোনে গৈছে আপোনালোকে কমেণ্ট কৰি জনাব গাইজ। আগত মানে গাইছ ৰাস্তাটো সেইপিনে আছিলে, ফৰকাটিং ৰেল ষ্টেচনটো ফালে আছিলে, সেইটো কাৰণে মানে তাত ট্ৰাফিক জাম মানে বহুত লাগে গাইছ। বহুত গাড়ী আহি থাকে, আৰু ট্ৰেইন আহিলে মানে গেটটো নমাই দিয়ে যিহেতু, তাত সেইটো কাৰণে মানে ট্ৰাফিক জাম বহুত হয়। সেইটো কাৰণে মানে এইফালে ৰাস্তাটো বন্ধ কৰি, আৰু এইফালে তথাপিও গাড়ী আহি থাকে, এতিয়াও মানে ট্ৰাফিক জাম বহুত হয় এইফালে। আৰু এতিয়া ব্ৰিজটো বনাই দিছে যিহেতু মানে তাত ট্ৰাফিক জাম নালাগিবৰ কাৰণে, তথাপিও মানে গাড়ী এতিয়া হ'লেও বহুত অহা যোৱা হৈ থাকে। এতিয়া এইটো ব্ৰিজটো বনাই দিছে, অলপ হ'লেও বহুত সুবিধা হৈছে আমাৰ মানে গাইজ। ইয়াত মানে তলৰ পৰা উঠিবৰ কাৰণে ওপৰলৈকে চিৰি বনাই থোৱা আছে, তো আপোনালোকক দেখাইছোঁ, চাই থাকক গাইজ।
ইয়াত মানে গাইছ ইভিনিং টাইমত আহিলে মানে বেলেগ এটা ফিল হয়, কিবা এটা বেলেগ ফিল হয় ইভিনিং টাইমত আহিলে আপোনালোকে আহিব আৰু বহুত ল'ৰা ছোৱালীবিলাক আহে আৰু আহি মানে ইয়াত চেনি খাই থাকে গাইছ। চ' গাইছ ইমানখিনি দেখাবলগীয়া আছিলে দেখালোঁ আৰু ইয়াত দেখিবলগীয়া একোৱেই নাই আৰু ইয়াততো যিহেতু আৰু পাৰ্ক নিচিনা হৈ গৈছে, বহুত ল'ৰা ছোৱালীবিলাক আহে আৰু চাবৰ কাৰণে মানে চেনি খাই আহি ইয়াত দেখাবলগীয়া একো নাই আৰু যিমানখিনি আছিলে দেখালোঁ। চ' গাইছ এই ব্ৰিজটো কিমান দীঘল হয় মই মানে নাজানো ইমান ভালকৈ, 1 পইণ্ট কিমান আছিলে মই ইমান ভালকৈ নাজানো, পাহৰি গৈছোঁ, শুনিছিলোঁ এবাৰ। বা যদি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু ইয়াৰ মানে যিহেতু ভিউ আল্টিমেট, একেবাৰে আল্টিমেট আৰু ভিউটো এবাৰ চেক কৰা, চিনেমেটিক্সত দি দিছোঁ গাইছ। যিমানখিনি দেখাবলগীয়া আছিলে দেখালোঁ আপোনালোকক, আৰু আমিও ইয়াৰ পৰা এতিয়া ওলাই থাকোঁ যিহেতু গধূলি হৈ আহিছে। চ' আমিও গাইছ এতিয়া ইয়াৰ পৰা ওলাই থাকোঁ আৰু মানে যিমানখিনি দেখাবলগীয়া আছিলে দেখালোঁ। আৰু এতিয়া মানে আমি বেক ছাইডৰ পৰা গৈ আছোঁ, এইটো বেক ছাইডে পৰে, তো মানে বেলেগ এটা ৰাস্তাত আমি যাম এতিয়া, যিহেতু সোনকালে যাব লাগে, বহুত টাইম হৈ গ'ল, গধূলি হৈ আহিছে। তো চাই থকা আৰু দেখাই দেখাই গৈ আছোঁ। এইটোৱে হৈছে আমাৰ গোলাঘাট ফৰকাটিঙৰ পলিটেকনিক কলেজ গাইছ। গাইছ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে কোনোবা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি দিয়ক, যিহেতু নতুন নতুন ভিডিঅ'ৰ পোনপ্ৰথমে ন'টিফিকেশ্যন পাবৰ কাৰণে।